বিশ্ববিদ্যালয়খনৰ যদি আটাইতকৈ ভাল লগা ঠাইখিনিৰ কথা মোক সোধে, তেন্তে মোৰ বিভাগ অৰ্থাৎ ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ নাম নোলোৱাকৈনো কেনেকৈ থাকোঁ। সেয়া লাগিলে এই ক্লাছৰুমবোৰ আৰু ইয়াত এটেণ্ড কৰা আটাইবোৰ লেকচাৰ্ছৰ পৰা আদি কৰি ইয়াৰে ভিতৰত লুকাই থকা নানান মেমৰিজবোৰেই হওক বা এই কৰিডৰটো, এই ছেমিনাৰ ৰুম য'ত বহি কিমানবাৰ যে ভাইভা দিলোঁ, এই লেববোৰ আৰু লেববোৰত থকা সঁজুলিবোৰ, নাইবা এই লাইব্ৰেৰীটো য'ত বহি আমি ৱাল মেগাজিনৰ ডেক'ৰেশ্যনৰ পৰা ডিজাৰ্টেশ্যনলৈকে আটাইবোৰ কাম কৰোঁ। এইবোৰ আটাইবোৰ জেগাই প্ৰিয় নহয় জানো। পিছে এই এক্সাম হলটোৰ কথা পাহৰিছিলোঁৱেই। যোৱা 2টা বছৰত কিমানটা যে এক্সাম এই হলটোতে দিলোঁ। এই 2টা বছৰত হাঁহি ধেমালিৰ মাজেৰে নানান অভিজ্ঞতাবোৰতো পালোৱেই, তাৰ লগতে চিৰদিনৰ বাবে উপহাৰ হিচাপে শিক্ষাগুৰুসকলকো পালোঁ। আমাৰ পিছে 2 বছৰৰ যাত্ৰাৰ শেষ হ'বলৈ এতিয়া আৰু মাত্ৰ এটা মাহ আছে। এই দিনবোৰ, এই ঠাইবোৰ, লগৰবোৰ আৰু বিশেষকৈ শিক্ষাগুৰুসকললৈ বৰকৈ মনত পৰিব।